হয়, আমি খুব আজি আনন্দ হৈছোঁ। আমাৰ ভাৰতৰ হৈ তেখেতে অংশগ্ৰহণ কৰিছিলে থাইলেণ্ডত যোৱা 30 তাৰিখ আৰু 31 তাৰিখে ইণ্টাৰনেশ্যনেল লেভেলত খেলা হৈছিলে। এইটো হ'ল 9 হিৰৰ ইণ্টাৰনেশ্যনেল টাইকাণ্ডো চেম্পিয়নশ্বিপ 2006। আমি জনামতে 30টা কাণ্ট্ৰিয়ে তাতে অংশগ্ৰহণ কৰিছিলে আৰু ভাৰতৰ পৰা আমাৰ ঋতু খাপুলাৰীৰ লগত 38 জন মান আমাৰ ইয়াৰে টিম তাতে অংশগ্ৰহণ কৰিছিলে। তাৰে তেওঁলোকৰ মাজৰ পৰাই বহুতো গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছে আৰু চিলভাৰ মেডেলো পাবলৈ সক্ষম হৈছে আৰু কিছুমানে ব্ৰঞ্জৰ মেডেলো পাবলৈ সক্ষম হৈছে। ইয়াৰে আমাৰ গোৱালপাৰাৰ আমি দুজন বুলি জানিব পাৰিছো। আমাৰ ঋতু খাপুলাৰীয়ে চিলভাৰ মেডেল পাবলৈ সক্ষম হৈছে আৰু এজন আমি জানিব পৰা মতে কথাকুটিৰ এজন ব্ৰঞ্জ মেডেল পাবলৈ সক্ষম হৈছে বুলি আমি জানিব পাৰিছো। এইখিনি খবৰটো পাই আমি খুব আনন্দিত হৈছো। আমাৰ আৰু নিখিল বড়ো ছাত্ৰ সন্থা হৈ তেওঁলোকক আমি শুভেচ্ছা জনাইছো। আগলৈ তেনেকৈ আগবাঢ়ি যেন যাব পাৰে আৰু আমাৰ উঠি অহা নৱপ্ৰজন্মই যেন আৰু ইয়াকে তেনেকুৱা ইণ্টাৰনেশ্যনেল লেভেলত খেলি আহি গ'ল্ড মেডেল লৈ আহিব পাৰে। মই ইয়াৰে আমি গোৱালপাৰা জিলা নিখিল ধন্যবাদ জনাইছো।